নমস্কাৰ, মোৰ অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অলপ বিশেষ হ'বলৈ যাই আছে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, এটা মেছেজো পাব ভিডিঅ'টোৰ পৰা, আৰু লগতে ভিডিঅ'টো চাই চাগে আপোনালোকে নিশ্চয় ভাল পাব। তো গাইজ, আমি নলবাৰীৰ ৰাসত আহি গ'লোঁ। এই নলবাৰীৰ ৰাসত আমি বহুকেইজন বেছি হোৱা নাই, কেইজনমান ল'ৰা আহিছোঁ। আমি কেইজনে মিলি নলবাৰীৰ ৰাসত এটি বিশেষ কাম কৰিবলৈ চেষ্টা কৰিম। কামটো আপোনালোকক কৈয়ে দিওঁ যে এই নলবাৰী ৰাসত যিকেইজন মগনীয়া আছে, সেই মগনীয়াবোৰক আমি কিবা এটা আমাৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰিম, আমাৰ গ্ৰুপটোৰ ফালৰ পৰা। আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব, ভিডিঅ'টো নিশ্চয় ভাল পাব। আৰু শেষত কিবা এটা মেছেজ দিবলৈ আপোনালোকক চেষ্টা কৰিম। আমি 10খন চল কিনি ল'লোঁ। ঠাণ্ডা যিহেতু, ঠাণ্ডাৰ বাবে এইটোৱে চাগে ভাল হ'ব। লগতে আৰু কিবা দিব পাৰোঁ না চাম। 10টা পূৰা পেকিং কৰি লৈছোঁ আমি একদম মজাকৈ। আমি গোটেইকেইটা আছোঁ। পূর্ব এটা ঠান্ডা যেহেতু মই আছোঁ বৰ্তমান আমাৰ কলেজত বৰ্তমান অনুষ্ঠান চলি আছে। আমি যিটো কাম কৰি আছিলোঁ তাৰে আমাৰ বৰ্তমান 4জনক দিয়া হ'ল আৰু 6জন বাকী আছে। কিন্তু 2 দিন আমি কৰিব নোৱাৰিলোঁ, কাৰণ 2 দিন যিহেতু কলেজতো অকণমান চলি আছিল প্ৰগ্ৰেম, সেইকাৰণে আমাৰ 2 দিন লেট হৈ গ'ল। চ' আজি আমি কৰিম, গোটেইখিনি কৰি দিম, কৰি কিনে আপোনালোকে চাই থাকক, বহুতেই বেছি ভাল হ'ব। আৰু এইখিনি আজি গোটেইখিনি আমি আজি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। এইটো আমাৰ ফালৰ পৰা ঠাণ্ডা যিহেতু আপুনি কৰি দিব। এইখন আমাৰ ফালৰ পৰা যিহেতু আপুনি ঠাণ্ডা আহিছে, ঠাণ্ডা কাৰণে আপোনালোকে কম্বল দিছোঁ, এখন দিব ঠিক আছে। এখন দিছোঁ আপুনি, এখন দিছে বেলেগ লাগব। ঠিক আছে গাইজ, ৰাছত আমি দিলোঁ একেইটা। দুটা আছে আমাৰ লগত ন, দুটা আছে। এই দুটা এতিয়া ৰাছত আমি বৰ্তমান দেখা পোৱা নাই। কিয় দেখা নাই আমি তেতিয়া আমি ৰাস্তাত যাইবতে দি দিম। যদি ৰাস্তাটো নাপাওঁ আৰু কিবা এটা বেলেগ উপায় কৰিব লাগিব। তো গাইজ, আমি মানে কামটো কৰিলোঁ, বেছি ভিডিঅ' কৰি থকা নাই, কেইটামানক আমি ভিডিঅ' কৰিছোঁ। লাষ্ট যি দুটা আছিল সেইটো আমি আহোঁতে কৰি দি দিছোঁ। এতিয়া কথাটো এইটোৱেই যে এই কামটোত মানে আমাৰ যিটো গ্ৰুপ আছে, এই গ্ৰুপত বহুকেইজন মেম্বাৰ আছে, আৰু সেই মেম্বাৰ গোটেইকেইজন ষ্টুডেণ্টে। তো ষ্টুডেণ্টৰ গোটেইকেইজন পেৰেণ্টছক মই ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ এটা মানে ভাল কামৰ বাবে তেওঁলোকে 50 টকা বা 100 টকা এটা দিয়াৰ বাবে কোনো ধৰণৰ কুণ্ঠবোধ কৰা নাই। সেইবাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমাৰ সকলোৰে বাবে কেইজনমানৰ চাগে ঠাণ্ডাৰ পৰা অলপমান হ'লেও হাত সাৰিব পাৰিব। তো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব। লগতে আৰু এটা মেছেজ দিব বিচাৰিছোঁ যে বহু লোকে কেনেকুৱা মানে আমাৰ কিছুমান সমাজত এনেকুৱা লোক থাকে, যিবোৰ লোকে মানে কিবা কাৰণত মানে কিবা সৰু সৰু কাৰণতে বহুত মানে একদম নিজকে শেষ কৰি দিবলৈ চেষ্টা কৰে, বা কিবা এটা ধৰি লওক পৰীক্ষাই হওক বা পৰীক্ষাটোতে যদি তেওঁলোকে কম নম্বৰ পাই নিজকে শেষ কৰি দিবলৈ চেষ্টা কৰে। চ' এইবিলাকক আপোনালোকে চাওক, এইবিলাকে কেনেকৈ চলি আছে বৰ্তমান, কেনেকৈ কি কৰি আছে সেইটো আপোনালোকে ভাবক। তো ইয়াৰ জৰিয়তে দুটা বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে তেওঁলোকৰ লাইফষ্টাইলটো চাওক, লাইফষ্টাইলটো আপোনালোকে নিশ্চয় দেখিলেই। তো তেওঁলোকে কিমান যন্ত্ৰণা কৰি তেওঁলোকে কাম কৰি আছে, বা কেনেকৈ সহায় হ'লেওতো বিচাৰি আছে ন। তো আমিও মানে ভাবিব লাগে। আচলতে হস্পিটেল এখনত সোমাই গ'লে নিশ্চয় গম পোৱা যায় লাইফটো কেনেকুৱা। তো এইটোৱে আজিৰ ভিডিঅ'টো আপোনালোকক ক'ব বিচাৰিছোঁ। লগতে আপোনালোক যাতে পজিটিভ হৈ থাকে, এনেকুৱা ধৰণৰ কামবোৰ যাতে আপোনালোকে
আমাক সহযোগ কৰি থাকে লগতে কৰি থাকে। ধন্যবাদ দিব বিচাৰিছোঁ আৰিকুচিৰ এবাকাছৰ দাদাকেইজনকো। তেওঁলোকে আমাৰ প্ৰথম যিটো ভিডিঅ' সেই ভিডিঅ'টো দেখা পাই কিনে তেওঁলোকে নিজে সহায় কৰিবলৈ আগবাঢ়ি আছে। ধন্যবাদ দাদা। লগতে ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ সোণৰ অসমৰ গোটেইকেইজন গ্ৰুপৰ মেম্বাৰক। ধন্যবাদ।